নমস্কাৰ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। আজি বনাব গৈ আছোঁ ভাত খোৱা চাউলৰ লাডু। তাৰ বাবে মই 2 কাপ পিঠাগুড়ি ভালদৰে চালি লৈছোঁ। এতিয়া দি দিম অলপমান নিমখ কম বেছি পৰিমাণে দিব পাৰে। এইখিনি দি দিছোঁ মই বিটৰ ৰস, মই কোনো কালাৰ ব্যৱহাৰ কৰা নাই, বিটৰ ৰস দি বনাইছোঁ। এইখিনি ভালদৰে ৰুটিৰ আটা মঠাৰ দৰে মঠি লৈছোঁ। এতিয়া মই এটা বাচনত আধা লিটাৰ গাখীৰ গৰম হ'বৰ কাৰণে ৰাখি দিছোঁ। মই দিম 2 চামুচ চেনি, আপোনালোকে কম বেছি পৰিমাণে দিব পাৰে। এইখিনি ভালদৰে লৰাই দিম। এতিয়া তাৰপিছত দি দিছোঁ মই লাডুকেইটা। খুব সাৱধানে দিব, নহ'লে লাডুকেইটা ভাগি যাব পাৰে। এইখিনি অলপ উতলিছে আৰু দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে বিটৰ ৰস দিয়াৰ কাৰণে। এইখিনি অলপ সময় মই ভালদৰে লৰাই দিম। খুব সাৱধানে লৰাব, নহ'লে এইখিনি ভাগি যাব পাৰে। এতিয়া দি দিছোঁ মই কেইটামান ইলাচি দিলে গোন্ধটো ভাল হয়। আপোনালোকে নিবিচাৰিলে ইলাচি নিদিলেও হৈ যাব। এতিয়া গাখীৰখিনি আধাতকৈও কম হৈ যোৱালৈকে উতলিবলৈ দিম। মোৰ আধা লিটাৰ গাখীৰ এতিয়া এপৰ পৰা কমি গ'ল। কালাৰটো দেখাইছোঁ মই আপোনালোকক। বহুত ধুনীয়া হয় কালাৰটো বিটৰ ৰস দিলে।